ক'ব নোৱাৰা হ'ল নেকি, মই ক'ব পৰা নাই দেই। বজাৰ কৰিব লাগে বুলি জানে নাই আপুনি? সেই যাওক, ফ্ৰিজটোৰ ওপৰতে মই লিষ্টখন বনাই থৈ দিছোঁ, লওক আৰু জগ পাই বজাৰৰ পৰা আহকগৈ। কি যে মানুহ নহয়, সেই আপোনাৰ জীয়েকৰ প্ৰতি অকণমানো মৰম নাই নি বাৰু? যাওকচোন, তাই হৈহে পাৰ্টিটো দিব লৈছোঁ, মোৰ হৈ নহয় নহয়। ৰাম, এই মানুহজনীৰ পৰা বাৰু উপায় নাই আৰু। অকণমান যদি বহিবলৈ মোক শান্তি দিয়ে নহয়। তুমি মোক অকণমান বহিলে কেলে জ্বলি মৰা হয়? এনেচোন মই দিনটো কামতে থাকো। কি যে হ'ব ৰ'বা, মই আনিব লাগে আনি দিম নহয়, তুমি টেনশ্যন ল'ব নালাগে। আৰু সেইখন তোমাৰ লিষ্ট নে সেই তুমি এটা সেই গল্প লিখিছিলা? ৰাম ৰাম, সেইখন লিষ্টেই হ'ল নে? সেইখনৰ মতে মই বজাৰ কৰোঁতে মোৰ মানে তাতে সেই মেডিকেললৈ এম্বুলেঞ্চ মাতিব লাগিব আৰু নিবলৈ, গম পাইছা? কি লিষ্ট বনাইছা হয়? কিমান মানুহ মাতিম বুলি ভাবিছা তুমি? এই মানুহটো আৰু কথা নাই নহয়। সেইকেইটা বস্তু আনোতে আপোনাক সেই মেডিকেলত নপহুচাইগৈ যক। সেই বেছি মানুহ নামাতো, সেই 100 ঘৰ মানুহ মাতিছোঁ। তাক লৈ আপুনি মৰিব নালাগে। ৰাম, এই মানুহটোৰ পৰা যে কি হ'ব আৰু। 100 ঘৰ? তুমি ক'ব নোৱাৰা হলা নি? সেই ওচৰে পাজৰে 2-1 ভাত খাবলৈ মাতি দিয়া হলেও হয়চোন। সেই 100 ঘৰ মানুহ তুমি চম্ভালিব পাৰিবা? সেই আগে পিছে পাতি পাইছানে নাই? ৰাম ৰাম, মই হ'লে নোৱাৰো আকৌ দেই। পিছত সেই গৈ থৈ পেলাই সেই বদনামৰ ভাগি নোহোৱা যাতে আৰু। আপুনি টেনশ্যন ল'ব নালাগে। মা আৰু মণিমালা আজি আহি পাবহিয়ে। মুঠৰ ওপৰত আপুনি বস্তুখিনি যোগাৰ কৰি দিয়ক। ৰাম, আমি যেন আগে পিছে পাতিহে পোৱা নাই। 100 নহয় 1000 মানুহ মাতি পেলাই খুৱাইছিলোঁ, গম পায়? একেবাৰে কেনেকুৱা যে কথাবোৰ কয় আই। আপুনি যেন মোৰ ঘৰত গৈ খোৱাহে নাছিলে। ঠাট্টা মস্কৰাবোৰ মাৰিব নালাগে নহয়। যাওক, আনকগে যাওক। খাইছিলো কাৰণেহে কৈছো। এই লাষ্টত সেই বহি থাকোঁতে যে মোৰ যে এই ভগা সবাৰ ৰাগ দিয়া লিখীয়া হৈছিলে যে, গোটেইখিনিয়ে খাই বৈ সেই থাকি যোৱাখিনিয়ে মোৰ ভাগত পৰিছিলেগে, সেইকাৰণে কৈছো। সেইটো সময়ত আকৌ আপোনাৰ চেহেৰাটো যিহে আছিলে, বেলেগ মানুহ এজনে আপুনি কাম কৰা মানুহ বুলি ভাবিছিলে, গম পায়? সেই বাছতে বাকীবোৰ লৈ গ'ল আপুনি আৰু কিনাৰ সেই কাৰিকৰৰ লগত অহা মানুহ বুলি ভাবি পেলাই বহি থাকোঁতে থাকিলে আকৌ। কথা ক'ব আহিছা? তেতিয়াহ'লে সেই কাৰিকৰ লগৰ মানুহটোলৈ কেলে বিয়া সোমাইছিলে ভাল এটালৈ নগৈ? আপুনি আৰু চাকৰিয়াল বুলি মই পিছতে গম পাইছোঁ, আগতে গম নাপাওঁ নহয়। সেই কথাতে কয় নহয় বোলে, অইলৰ বুঢ়াটোৱে হওক বোলে, মচুৰডালৰ পানীটো পাই হওক। সেইকাৰণে আপোনালৈ আহিলোঁ। আৰু এইবোৰ ভগৱানে পাভযোৰা ওপৰতে মিলাই থৈ, গম পায়? আপুনি মই কৈ মেলি লাভ নাই। আৰু এতিয়া আমাৰ দুজনে মুখ চুপতি মাৰি লাভ নাই নহয়। আমাৰ এতিয়া ল'ৰা ছোৱালী ডাঙৰ হৈছোঁ। যাওক, এতিয়া বজাৰখনকে কৰি আহকগৈ যাওক। এইবোৰ মিছামিছি কথাত লাগি লাভ নাই নহয় এইবোৰ। হ'ব যোৱা, বেগ কেইটামান উলিয়াই দিয়া, মই গৈ আহোঁগৈ বাৰু। ময়ো পানী এগিলাচে খাই আহোঁ। এই শাহু বুঢ়ী আহিব বুলি কোৱা শুনি একেবাৰে গলটো শুকায়ে গ'ল। এই এপাতেই মোক পায়গে। এতিয়া মাক জীয়েক লগ লাগি আৰু মোক কৈছো নহয়, ইছৰাম কি গতি কৰিব আৰু। এনেও আগে পিছে মোৰ অৱস্থা বেয়া কৰি থৈ যায়ে যিকেইদিন আহে, কেতিয়া যায় লাগে। ৰাম, তেওঁতো অকল জীয়েকৰ ফালেহে ক'ব। আজিয়ে আহিব। কি যে হ'ব আৰু, মোৰ পাৰ্টি নহয় বৰবিহে হ'ব আৰু। ৰাম, মানুহটোক তেওঁ যেনে তেনে বজাৰলৈ পঠিয়ালোঁ। এতিয়া আৰু কেইজনীমানক ফোন কৰি মাতি ল'ম। মাতি ল'বলৈ আছেই নহয় কেইজনীমান। এনেহে কৈছোঁ মাতি হ'ল বুলি। আৰু এই লুটুকণক লিষ্ট এখন দিলোঁ, সেইখিনি মাতিলে নে নাই জানো। ইয়াকো সুধিব লাগিব এতিয়া। তাকো মাতি লওঁ, তাৰপিছতহে মই সেই ফোন কৰিম। লুটুকণ, এফালে আছোন। খুৰী, মোক কেলে মাতিছিলে? মই যে তোক এখন লিষ্ট দিছিলোঁ, সেই লিষ্টৰ মতে মানুহখিনি মাতিলিগে নাই? আপুনি মোক লিষ্ট দিছিলে নি? হয়তো আকৌ। খুৰী, মই হ'লে পাহৰি থাকিলোঁ নহয়, লিষ্টখন নি গাঁৱৰ তলতে ভৰাই থোৱাতে থাকিলে। মই এতিয়া মাতি থৈ আহিম, আপুনি কোনো চিন্তা কৰিব নালাগে। এইডাল অকল মোবাইলৰ কাৰণে চাগে তই মোৰ লিষ্টখন নি পেলাই গাঁৱৰ তলতে ভৰাই থলি। তই মোক সেই দদাইৰ হতুৱাই পিঠিটো সেই ৰঙা কৰিব বিচাৰিছ তোক কৈছোঁ নহয়, দদাইৰে বস্তু আনিবলৈ গ'লেই যা। তই সেই মানুহ মাতি পেলাই মানে তই কেহানিকে খুৱাম বুলি ভাবিছ? তই মানে তই যে মোক কি কৰিম বুলি ভাবিছ নহয়। এইডাল এই ডাঙৰ মাথাডাল লৈ এনেই আৰু এইটো মাথাটোত ঘিউ বোলা বস্তুটো নাই। তই গৈছনে? তই এতিয়া মাতি থৈ আগে যা। খুৰী, আপুনি টেনশ্যন নল'ব, যাওকচোন। সেই মই এতিয়া মাতি থৈ আহিম, খালি চাহ অকণ খুৱাই লওক। গাখীৰ চাহ অকণকৈ বনাই আনকগৈ যাওক। জহনীয়া গাখীৰ চাহ খাওঁ তই যা, তই মানুহখিনি মাতি থৈ আহ। তাৰপাছত তই গাখীৰ চাহ খাওঁ, ভাত খাওঁ, যি খাওঁ খাবিহি, তই যা। এই কামৰ সময়ত এতিয়া তই মোৰ মাথাটোও গৰম কৰি নাথাকিবি, তই যা। হ'ব তেতিয়াহ'লে, আপুনি নোখোৱাই যদি মোক পইচা 10 টকা দিয়ক। এই খৰিকাই দোকানতে খাই যামগৈ আৰু। আপুনি টেনশ্যন ল'ব নালাগে ন, আপুনি বনাই দিব নালাগে। মুঠতে মোক পইচা 10 টকা এটা দিলেই হ'ল। ৰাম, এইটো পৰা আৰু উপায় নাই তই 10 টকা দিলেকে 20 টকা লৈ যা। মুঠতে তই হৰি দোকানত গৈ খালি বহি নাথাকিবি। মুঠতে চাহ খাবি আৰু তই যাবি। আৰু এই লগৰ সমনীয়া সোপাৰ লগত মোবাইল টিপি যদি তই বহি থাক নহয়, তোৰ মই চাবি মই কি কৰিম। তই এতিয়া যা কৈছোঁ, তই যা। আপুনি টেনশ্যন ল'ব নালাগে ন খুৰী, মই খৰিকাই দোকানত গৈ বহি নাথাকোঁ। এই চাহ খাম আৰু কৈছোঁ ন, খাই ওলাই মোৰ সেই বসন্তীখন ল'ম, লৈ পেলাই এবেলা মানুহখিনি মাতি থৈ আহিম। আপুনি কোনো টেনশ্যন নল'ব, খালি ভাতকেইটা বনাই ৰেডি কৰি থওক, মই আহি যাতে খাবলৈ পাওঁ। মানুহটো যোৱাই নাই, আকৌ আহি ভাত খোৱা কথাটো চিন্তা কৰিলেই মানুহটো ইয়াত থাকোঁতে। তই যা, তই ভাত খা, পানী খা, খাবিহি, মুঠতে তই যা। এইবোৰ ল'ৰা দেখিছা, কোনো কাম
কামৰ নহয়, অকল খালি গেম গেম গেম। এইবোৰ অকল মোবাইল চলাওঁতে চলাওঁতে এইবোৰ মাথাটো কি হ'বগে জানো। কোনোবা এদিনা মাথাটো গৈ পেলাই মানে মোবাইলতে সোমাই যাব নেকি, ক'ব পৰা নাই আৰু। ৰাম, ইহঁত মুখা পাৰ মোৰ মুঠতে মাথাতে কাম নকৰা লিখিয়াই হৈছে। ময়ো সেই ফোনটো কৰি লওঁ, ইয়াতে বহি লৈ অকণমান। কাকাক মাতিবলৈ আছে, মুঠতে মাতি আদায় কৰি দিওঁ। আকৌ এতিয়া মাহঁত আহি পাবহিয়ে নহয়। হেল্ল', লক্ষীমাই নি? কেনেকুৱা, ভাল? মোৰ ভালেই ভালেই। মই এটা কথা ফোন কৰিছিলোঁ বোলো, সেই পৰহিলৈ ভাত এসাঁজ খোৱাকৈ তোমাক মাতিম বুলি ভাবিছিলোঁ বোলো, বহুত দিনৰ পৰা ভাবিয়ে আছিলোঁ। নহ'লে পৰহিলৈ আহিবা আৰু পাৰিলে। আহিবা খালি দেই। মানুহজনকো লৈ আহিবা। মই ৰাখোঁ হা। এতিয়া হাজৰিকানীলৈ কৰি লওঁ। তেওঁচোন পাৰ্টি দিলে যি ফিট কথা। সাধাৰণ এটা পাৰ্টিটো যি তাও মাৰিব, যি ফিতাহি। মোৰ পাৰ্টিটো দেখি তেওঁ চকু থৰ হৈ ৰ'ব। মাতি দিওঁ তেওঁকো। হাজৰিকানী, কেনেকুৱা, ভালনে? আমাৰ ভাল ভাল। এই সকলোৱে ভাল। বোলো পৰহিলৈ ভাত এসাঁজ খাবলৈ বোলো আহিব পাৰিব নি, সেইকাৰণে বোলো ফোনটো লগালোঁ। পাৰিব আহিব খালি হা, নহাকৈ নাথাকিব। নাই মতা কাকো, মোৰ লগৰ দুজনীমান মাতিছোঁ আৰু মানে বেলেগক নাই মতা। মানে আপুনি গম পায়। হয় নি? আহিব খালি হা, নহাকৈ নাথাকিব। তাতে ভাত খাওঁতে আৰু কথা পাতিম আৰু লগে ভাগে দিয়ক। ৰাম, হ'লগৈ তেওঁ পাই। আৰু বাকী নাই আৰু। বাকীখিনি ই লুটুকনে এতিয়া মাতি থৈ আহিব। সি মাতিলে যদিও ক'ব নোৱাৰি নহয়, ই মোৰ লগত চৌঠিঙা কৰা পাকৈত নহয়। এতিয়া যাওঁ, কেইটামান কাম কৰিবলৈ বাকী আছে, সেইকেইটাও কৰি লওঁ। আকৌ ড্ৰেছ পোছাকৰ কথা আউল মাৰিবলৈ আছেই। পাহি সেইদিনা সেই সৰস্বতী পূজা পিন্ধা ড্ৰেছটোকে পিন্ধাম। ময়ো আকৌ এযোৰ কাপোৰ পিন্ধিব লাগিব নহয়। ময়ো সেই তাইৰ লগত কিনি অনা কাপোৰযোৰকে পিন্ধিব লাগিব। আকৌ এখেতকো পিন্ধাব লাগিব। এখেতো নহ'লে একেযোৰ কাপোৰকে অকল ঘূলি মাৰি থাকে নহয়। চাম এতিয়া কোনযোৰ কাপোৰ পিন্ধাওঁ, কোনযোৰ নিপিন্ধোঁ। সেইখিনি আউল মাৰি লওঁগৈ। শুনিছানে? ক'ত আছে? হয়, হোৱা বেগকেইটা নিয়াহি। পালেহি দিয়ক, বেগকেইটা মই থৈ আহোঁগৈ বাৰু। মই পানী এগিলাছো লৈ আহোঁ, আপুনি ইয়াতে বহক। বাকীখিনি বেগো গাড়ীতে আছে, আমাকে যোৱা দেই। মই হ'লে আৰু নোৱাৰো, মোৰ ভাগৰ লাগি আহিছে ইখনৰ পৰা সিখনলৈ। ঘূৰোঁতে হ'ব, লুটুকনে আনিব নহয়, আপুনি চিন্তা কৰিব নালাগে। এনেও বেয়া হোৱা বস্তু নহয় নহয়। মাছ মাংস থাকিলেহে বেয়া হ'লহেঁতেন। হ'ব, আপুনি বহক। মাছ আৰু মাংসখিনি অৰ্ডাৰ দি থৈ আহিলে নেকি? সিহঁতি আকৌ নহ'লে পিছত বৰ লেমলেমীয়া কৰি থাকে নহয়। টাইমত দিবলৈ ক'লে? ক'লো সিহঁতি সেই তেনেকুৱা মানুহ নহয়, সেই টাইমতে দিবহি। আৰু ঘৰত দি থৈ যাব, চিন্তা কৰিব নালাগে। মই যাব নালাগে, সিহঁতি কৈ পঠিয়াইছে মোক। ভালেই হ'ব তেতিয়াহ'লে, সিহঁতি দি থৈ যাবহি যদি। এনেও সেই ঘৰৰ মোৰ মানুহটো ওলাই গ'লে সেইদিনা ইমান অশান্তি হয়। ভালেই তেতিয়াহ'লে ল'ৰাকেইটা দিয়ক। বেগকেইটা ইমান গধুৰ, মানুহটোৱে সঁচাকৈ হয়। ইমান কষ্টত আনিছে বুলিয়ে কৈছোঁ, হাত বিষাই যাব পাৰে। এনেই মানুহটো বৌদিটোত একোৱেই নাই হেৰো। এতিয়া ক'বও নোৱাৰোঁ, ময়ো গালি কেইটামানহে খাম। মোৰহে উচপুচনি পাতত সেই পাৰ্টি পাতিবলৈ। বল বেল বজাব নালাগে, সোমাই বল, দুৱাৰ খোলা আছে যেতিয়া। এখেত আহি পালেহি যেন পাইছোঁ। মই ভিতৰলৈ যাওঁ নে কি বাৰু? মোক এনেকৈ বহি থকা দেখিব লাগিলে এতিয়া সৌলাও পালেহি আৰু। ৰাম, এওঁ মোক পানী খোৱা মানে মুখে বাছ কৰি দিব এতিয়া। হ'ব দে, এতিয়া বেগকেইটা এডোখৰ মই সেই লৈ যাওঁ। তই ইমানডোখৰ হাতত ধৰি আনিলি আৰু, ঘৰ এডোখৰ ভিতৰডোখৰ মই পাৰিম। জোৱাই ঘৰতে আছে হপায়। কেনিবা যাবলৈ ওলাইছে নেকি? মাহঁত পালেহি। বাটত একো অসুবিধা হোৱা নাইতো। ময়ো সেই বজাৰৰ পৰা আহি সোমাইছোহিহে। পানী এগিলাছো খাবলৈ পোৱাই নাই। বোলো পানী এগিলাছ ভিতৰতে লৈ খাই আহোঁগৈ বুলি ওলাইছিলোঁ। আহক বহকহি। হ'ব, বজাৰ কৰিলা তেতিয়াহ'লে? একো বাকী থকা নাইতো? পিছত আকৌ চাবা যাতে আৰু একো বস্তু কম নহয় আৰু। ইহঁতি ক'ত আছে? হ'ব দিয়া, মই বহিবলৈ নালাগে। মই তাইক গুৰিলৈকে যাওঁগৈ, ভিতৰলৈকে যাওঁ। ব'ল মণিমালা, আমি ভিতৰলৈকে যাওঁ। ময়ো তেতিয়াহ'লে ভিতৰলৈ পানী খাবলৈ নাযাওঁ আৰু, সেই বাহিৰতে মানুহকেইটা গোটেই থাকোঁগৈ আৰু। জোৱাই, গাড়ীতে সেই চাউলৰ বস্তাটো আৰু সেই বেগ কেইটামান আছে, লৈ আনিবাহে। নিজৰ বস্তুখিনিকে আনিব পৰা নাই, সেই ভাগৰ যুগৈ আহিছোঁ। অৰ্ডাৰ দিছে চোৱা। এই হাতী যেন মানুহকেইটাই নিজে নিজে আনিব নোৱাৰে হা? এই মানুহকেইজনী নহয়, এনেই হাতীটো লিখে আৰু। বা, কি কৈছা? মণিমালা আৰু মা পালাহি? বাটত একো অসুবিধা হোৱা নাইতো আহোঁতে? নাই হোৱা। তই কি কৰি আছনো? এখেত সেই বজাৰৰ পৰা আহি সোমাইছেহি যে, বোলো পানী এগিলাছকে নিবলৈ আহিছিলোঁ। এইমাত্ৰ ভিতৰলৈ আহিছিলোঁহে, তোমালোক মোৰ পিছতে সোমালাহি হপায়। মই এইফালে সোমাই আহোঁতেই বস্তুবোৰ তেওঁ চব আনি হ'লগৈ হপায়। মাছ মাংস অৰ্ডাৰ দিলি নেকি? দিলে মা। সিহঁতে একেবাৰে কাটি বাচি ঘৰত দি থৈ যাবহি। হ'ব তেতিয়াহ'লে দে,
মই সেই জহা চাউল বস্তা লৈ আহিছোঁ, সেইখিনিও লগাই দিব পাৰিবি, সেই অৱস্থাই হৈয়ে যাব চাগে। অ' হয় নি, তুমিও জহা চাউলে আনিলা? জহা চাউলে আনিছে। হ'ব তেতিয়াহ'লে, কম পৰিলেও কোনো চিন্তা নাই, আকৌ আমাৰ ঘৰখিনিও বনাই দিব পাৰিব। বা পাহি ক'ত আছেনো? তাই ভিতৰতে আছিলে পাই। হ'ব নাম লওঁতে পালেহিয়ে। মাহী আইতা পালাহি? পালোহি। তইনো কি কৰি আছিলি? নাই, মই ভিতৰতে এনেই আছিলোঁ। ভালে কৰিলা দেই তোমালোক আজি আহিলা, নহ'লে মোৰ অকলে ইমান বৰ লাগিছিলে নহয়। মাহী তুমি যে একদম আহিলা যে, কিমান যে ভাল লাগিছে মনটো। পাহি, সৰস্বতী পূজাৰ দিনা যে তোমাক বহুত ধুনীয়া লাগিছিল। এনেও তুমি ধুনীয়া, হ'লেও দিয়াচোন সেইদিনা কিন্তু একদম ইমান ধুনীয়া লাগিছিল নহয়, চিনেমাৰ হিৰ'ইন কেইজনীও পাত্তা নাপাইছিলে। হয় নেকি? তাই এতিয়া চিনেমা এখনত মেইন পাৰ্টটো কৰিবলৈ পাব নহয়, অফাৰটো আহিলে অৱশ্যে। হয় নি? ভালে হ'ব দে। পাৰিব, নোৱাৰাকৈ নাথাকে। একেবাৰে সৰুৰে পৰা চিনেমা শ্বুটিঙৰ লিখিয়াকৈ কথাবোৰ কৈ থাকে নহয়, আমাৰ ঘৰলৈ গ'লে দেখা নাই জানো? আইতাই যে কথাবোৰ কোৱা আৰু দেই। মা, বিউটি বাক মাতিছা নে কি সজাবলৈ? নালাগে ন। মাহীয়ে পাৰে নহয়, পাহৰিছিলোৱে। হ'ব দিয়া, বস্তুখিনিকে গোটাই দিবা, মাহীয়ে সজাব। খালি বিউটি বাক মাতিলা নহয় পাৰ্টিলে? মাতিলোঁ, তই চিন্তা কৰিব নালাগে, যা। কি ক'ত গোটাব লাগে মাহীক লৈ যা, দুইজনীয়ে সেই লাগি ভাগি গোটাগে আৰু। মই মায়ে ইয়াতে এইবোৰ কি কামৰ আউল মাৰি লওঁ আৰু, নহ'লেনো আৰু সময়ে নাপামচোন। জোৱাই ঘৰ মানুহবোৰ নাই মতা নেকি? কোনো নাই অহা যে? মাতিছোঁ, আহিবনো কোন? নবৌ আহিলেহে অহা। গোটেই বস্তুবোৰ যে সেই একে ঠাইতে গোটাই থ, তেতিয়া সেই কাৰিকৰে বনাবলৈ সুবিধা হয়, যাতে আৰু এটা এটাকৈ বিচাৰি নাথাকে। মা, তাকে কৰিছোঁ, গোটেইখিনি সেই একে ঠাইতে গোটাই দিছোঁ। ইয়াত আৰু আমাৰ কাম নাথাকে। মা ব'লা ভিতৰলৈকে, মই সেই চাহ বনাই তালৈকে লৈ গৈছোঁ, কাপোৰযোৰ সলাই লোৱাগে। মানুহখিনি আকৌ খাবলৈ পাইছে নাই? তুমি মন কৰিবা আকৌ। তই চিন্তা কৰিব নালাগে, লুটুকনে নি আছে, ময়ো এপাক মাৰি দিওঁ বাৰু। মাহী, তোমাক যে বৰ ধুনীয়া লাগিছে দেই আজি। একেবাৰে নিজক যেনিবা বেয়াহে লাগিছে, কি ধুনীয়া লাগিছে, গোটেই পাৰ্টিটোৰ ভিতৰত তুমিয়ে চিনি আছা বুজিছা। মই এপাক আকৌ এবাৰ চাই আহোঁগৈ হা। আজি কাৰণে খোৱা বোৱা কৰিলে নে বাৰু? মই যে সেই খোৱা ৰুমলৈ যাবলৈকে সময় পোৱা নাই বুজিছে। মা গৈ আছে বাৰু। কৰিলোঁ, আপুনি চিন্তা কৰিব নালাগে, সেইফালে একদম মায়ে ধুনীয়াকৈ চাই আছে। মা লুটুকন শইকীয়া গৈছিলে, পাক মাৰিছিলে বাৰু। বৰ ধুনীয়া লাগিছে দেই, বৰ ধুনীয়াকৈ পাৰ্টিটো এৰেঞ্জ কৰিলে কিন্তু বুজিছে। সেইদিনাখনি আহিলে ভালকৈ চাহ অকণো খুৱাব নোৱাৰিলোঁ নহয়, সেইকাৰণে ভাবিলোঁ সকলোকে বোলো মাতি ভাত এসাঁজকে দিম বুলি। কি ভাবিছে আৰু ভালেই হৈছে দেই, বেয়াই হৈছে আৰু। ভাল ভাল, একদম ভাল, কোনেও বেয়া বুলি ক'ব নোৱাৰে, আপুনি টেনশ্যন নল'ব। আমাৰ পিছৰ ভিডিঅ'টো চাবলৈ চেনেলটো
ছাবস্ক্ৰাইব কৰি কিনাৰতে থকা বেল আইকনটো দবাই থ'ব আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব